এসময়ৰ কথা এখন বৰ ডাঙৰ হাবি আছিল আৰু সেই হাবিতে এটা বৰ বুদ্ধিয়ক শিয়াল বাস কৰিছিল। এদিন সি তাৰ আহাৰ বিচাৰি গোটেই হাবি চলাত কৰিলে, কিন্তু বেচেৰাৰ কপালত ক'তো চিকাৰ নিমিলিল। বেচেৰাই পেটৰ তাৰণাত ইনাই বিনাই হাবিৰ ইফাল সিফাল কৰি থাকিল। ঠোঁটত এডোখৰ ডাঙৰ মঙহ লৈ ক'ৰবাৰ পৰা এটা কাউৰী উৰি আহি সেই হাবিৰ দাঁতিত থকা এজোপা গছৰ ডালত পৰিলহি। বৰ ডাঙৰ সতেজ মঙহৰ টুকুৰা, আজি পৰম তৃপ্তিৰে উদৰ পুৰাই খাম। ঠিক সেই সময়তে বোকাটোৰ শিয়ালটো ইনাই বিনাই সেই ঠাই পালেহি। বাহ, এই কাউৰীটোৰ মুখত দেখোন মোৰ এসাজৰ মঙহ। মোৰ পেটৰ ভোক গুচাবলৈ এয়াই সুবৰ্ণ সুযোগ। হেৰ ধুনীয়া পক্ষী, তোমাৰ নাম কি? তোমাক খাইলা খৰগৰ পৰীৰ দৰে দেখি। তোমাৰ ইমান ধুনীয়া দেহৰ গঠন, পাখিৰ ৰং। তুমি চৰাইৰ ৰাণী নেকি বাৰু? মই দেখিবলৈ খৰগৰ পৰীৰ দৰে ধুনীয়া। মই পক্ষীৰ ৰাণী। বাহ বাহ। হেৰ ৰূপহী পক্ষী, তুমি হেনো বৰ সুন্দৰকৈ গীতো গোৱা। দিয়াচোন দিয়া, এটা গীতকে গোৱা। গোৱা আকৌ। কোটা। বেচেৰি পক্ষীজনীলৈ বেয়াই লাগিছে পাই। আয়ো দেহি, বেচেৰি বোবা, কেনেকেনো গীত গায়। এই নিৰ্বোধ শিয়ালটোৱে মোক বোবা সাজিলে। এইয়া শুন, মই কি সুন্দৰ গীত গাওঁ। কি কৰিলো? মঙহ টুকুৰা মাটিত পৰিল, তাকো শিয়ালৰ সন্মুখত। হাই, কি কৰিলো? বৰ সুন্দৰ গীত গালা। গোৱা গোৱা, আৰু গোৱা। মই অলপ পেট পূজা কৰি আহোঁ। নহয়, হেৰ শিয়াল ককাই, মোৰ মঙহ টুকুৰা ঘূৰাই দিয়ক। কি ভুল কৰিলো? এই শিয়ালটোৰ ধুত্তালি আৰু চতুৰালিত ভুল গৈ মুখৰ মঙহ হেৰুৱালো।